আমকেইটা দেখি ৰ'ব নোৱাৰিলোঁ, দুটামান পাৰি আনিলোঁ। এতিয়া বাকলি গুচাই লৈছোঁ ধুনীয়াকৈ। ইয়াত অলপ মিঠাতেল দি দিছোঁ কাৰণ নমস্কাৰ ৰাইজ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা তলত কমেণ্ট কৰি জনাব। মোৰ খবৰ ভালেই বাৰু। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। সকলোৱে ছাপোৰ্ট কৰিব ভিডিঅ'টো। ব'লক ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ' বনাবলৈ মই একদম ঘৰৰ পিছফালে বাৰীত পালোঁগৈ। চাওক গাইছ, এইফালে জিকা ৰোৱা হৈছে চাওক। এইফালে ৰোৱা হৈছে তিতা কেৰেলা মানে জেং কেৰেলা। প্ৰথমতে এই চাংখনত জাতিলাও দিয়া হৈছিলে, এতিয়া জাতিলাও মৰিলে কাৰণে এতিয়া কেৰেলা দিয়া হৈছে। বগাইছে আৰু কেৰেলা লাগিছেও সৰু সৰুকৈ। ৰাইজ, মোৰ ঘৰ গাঁৱত হয়, সেইটো কাৰণে গাঁৱৰ পৰিৱেশৰ ভিডিঅ' বেছি পাব ইয়াত। আৰু আপোনালোকক গাঁৱৰ পৰিৱেশ কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব তলত। অকল গাঁৱৰ ভিডিঅ' দিয়ে বুলি আপোনালোকে ছাপোৰ্ট নকৰাকৈ নাথাকিব, ছাপোৰ্ট কৰিব, তেতিয়াহে মই আগুৱাই যাব পাৰিম। এইফালে ফ্ৰেঞ্চবিন ছিঙা হৈছে বিকিবলৈ, চাওক। এইবোৰ ফ্ৰেঞ্চবিন লাগি আছে চাওক। এইফালে চাওক, আমাৰ ঘৰৰ পিছফালে থকা আমজোপা, লগতে বেল গছ এজোপা আছে। এয়া বেল লাগি আছে দেখিছে, লগতে আম গছত আমো লাগি আছে। এইকেইটা চাওক, আমকেইটা দেখি খাওঁ খাওঁৱে লাগিলে। দুটামান পাৰি লওঁ ৰ'ব, তাৰপিছত লগ পাই আছোঁ। আমকেইটা দেখি ৰ'ব নোৱাৰিলোঁ, দুটামান পাৰি আনিলোঁ। চাওক এতিয়া খাম। এতিয়া বাকলি গুচাই লৈছোঁ ধুনীয়াকৈ, চাওক। বাকলি গুচাই এতিয়া ধুনীয়াকৈ চাচি ল'লোঁ। ইয়াত অলপ মিঠাতেল দি দিছোঁ কাৰণ আমবোৰ কোমলীয়া হৈছে যে অলপ আঠা আছে কাৰণে, মানে চেকা আছে। লগতে দি দিলোঁ 2ডোখৰমান বি জলকীয়া, তাৰপিছতে এইফালে দিছোঁ নিমখ। আম চাচি খোৱাৰ মজাটোৱে বেলেগ, খাই চাব চাচি তেনেকৈ, মানে টেঙাটো কমি যায় অলপ। এইফালে দিলোঁ জলকীয়া আচাৰ, বি জলকীয়া মানে ভোট জলকীয়া হয় এইটো। কিছুমানে বি জলকীয়া বুলি কয়, কিছুমানে ভোট জলকীয়া বুলি কয়। বি জলকীয়া বুলি কৈছোঁ কাৰণে ভয় নাখাব। ধুনীয়াকৈ চামুচে মিক্স কৰি লৈছোঁ, নহ'লে হাতেৰে কৰিলে হ'ল আৰু। হাত কেনেকুৱা পৰিব গম পাইছে আৰু বি জলকীয়া আছে। এতিয়া ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। কাৰ কাৰ খাব মন গৈছে কমেণ্ট কৰি জনাওক। এতিয়া মই খাওঁ, আপোনালোকে চাই থাকক দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, তেতিয়াহে মই আগুৱাই যাব পাৰিম আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম।